A ver, los pibes ayudan a votar. গাইজ মানে পকৰি চকৰি খাই ল'লোঁ আৰু ধুনীয়াকৈ আগফালে মেজি জ্বলি আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিলুজ ব্লগ। আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক মানে অসমীয়া বাপতি সাহোন ভোগাল বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই অসমবাসীকে। আৰু এই লগত আছে মোৰ মামাৰ ল'ৰাটো। কেনেকুৱা লাগিছে আহি কৰি? মানে ভাল লাগিছে ন? মেজি চালা নহয়? ঠিক আছে। অঁ মানে মামাৰ ল'ৰাকেইটা মানে যোৰহাটত থাকে, সিহঁতৰ মানে টাউন এৰিয়া ন, মানে ইমান মানে ফূৰ্তি ফাৰ্তা নাপায় আৰু তথাপিও মানে আমাৰ ইয়ালৈ মাতি দিছোঁ, চাহ কেনেকুৱা লাগে কেনেকুৱা কি কথা মানে আৰু বাকী আৰু চাই দিয়ক ভিডিঅ' মজা মজা মানে আগফালে যাম মেজি দেখামগৈ আৰু বাকী চাই দিয়ক এতিয়া। বোলে পু গ'ল, মা গ'ল, ভঁৰালতলি চোৰ গ'ল, মানে এয়া আমাৰ মেজি দপ দপকৈ জ্বলি গ'ল। চ' গাইজ আমাৰ মানে এয়া মানে দিনত খৰি কাটিলোঁ, বহুত কিবা কিবি মানে বহুত ঢেৰ কাম কৰিলোঁ, খালি মোবাইলটো লগত নাথাকিলে, সেইটো কাৰণে দেখাব নোৱাৰিলোঁ কেনেকৈ কি কৰিলোঁ, কেনেকৈ কাটিলোঁ, কেনেকৈ মেজি বনালোঁ। তাকে আৰু জানেই আৰু, কাৰণ যিখিনি নাজানে আৰু মানে এনেও চাগে চাইছে চাগে, বাট দেখাম বুলি ভাবিলোঁ কিন্তু অলপ প্ৰব্লেমৰ কাৰণে মোবাইলটো মানে এৰি থৈ গ'লোঁ, কাৰণ বাঁহনিতে আৰু খৰি কাটিছোঁ, কৰোঁ আৰু মুকলিত কৰি থাকিব ন। বাকী আমাৰ জ্বলি আছে, আমাৰ মামা ল'ৰাই খয়া বহি আছে। বাকী ইয়াত মানে এগাল মানুহ আছিলে, কাৰণ লাজ লাগিলে ক'বলৈ, কাৰণ আৰু নতুন আৰু নে কি কয়, আমাৰ মেজি বোলে কিবা এটা আছিলে পাহৰি গ'লো নহয়। জয় সদায় শিৱ হৰ হৰ, বাই বাই। বাকী আৰু খানা পিনা বনাই আছে, বলক চাওঁগৈ বচোন বলক। আমাৰ দেউতাইনো কিনো বনাইছে আজি, মানে আমি ঘৰতে খাম আৰু দেউতাই এয়া হাঁহ মানে মছলা চছলা বনাই আছে। বাকী মাছ মায়ে বনাইছে হয় নাই? মায়ে এয়া দেউতাই বনাই আছে ধুনীয়াকৈ, এয়া কেৰাহীত হেৰি দিছে আৰু তেল চেল দিব, আৰু এইফালে ভাত চ' মানে চচত দি থৈছে। এয়া মাংস চাংস আৰু লোভেই লাগি গৈছে, লোভেই লাগি গৈছে, কাৰণ আজি আৰু হাঁহ খাবলৈ বেয়া, এনেকৈ একদম পিঁয়াজ চিয়াজ তেনেকৈ খাই ল'লে, আৰু পিঁয়াজ চিয়াজ কাটি থৈছে এয়া এনেকৈ হেৰি কৰি থৈছে মজাকৈ, আৰু মা এয়া একদম ধুনীয়াকৈ চাউল তাউল ধুই আনিলে ধুনীয়াকৈ। বাকী আৰু মানে আমাৰ যিহেতু মানে পাকঘৰটো বনাই আছে, পাকঘৰ বনাই হোৱা নাই, পাকঘৰ বনাই হোৱাৰ পিছত আৰু বহুত ধুনীয়াকৈ ধামাকা ভিডিঅ' দি থাকিম আৰু চাই মজা মজাকৈ আৰু ধুনীয়াকৈ। ত' গাইজ বহুত ধুনীয়া লাগিছে, কাৰণ এখন মানে ভাইটিহঁতে লগত কিমানজন আছে? লগত বেছি নাই, 5জনমান আছে। 5জনমান আছে, মানে চক মানে ভাবিব নোৱাৰা মানে, কাৰণ ইমান সৰুতে তাতকৈ মানে বহুত আছিলে বনাইছে, কিন্তু ইহঁতৰ অভিজ্ঞতাটো কৈছোঁ মানে ইমান ধুনীয়াকৈ কম দিনৰ সময়ত, কাৰণ মই আজি 4-5 দিনৰ আগত মই এইখনলৈ আহিছিলোঁ, আহি পেলাই মই নেদেখিলোঁ, কিন্তু হঠাৎ মানে চক খাব লগা হৈ গৈছে, মানে ইমান ধুনীয়াকৈ এখন মানে হেলিকপ্টাৰ বনাইছে। চক মই ধুনীয়াকৈ দেখাই দিছোঁ, হেলিকপ্টাৰ এখন বহুত ধুনীয়াকৈ দিছে নাই, কাৰণ কম সময়ত উলিয়াইছে এইখন, ভিতৰেদি সোমাবলৈও এটা বাট দিছে, এখন ওপৰত পাংখাখন ঘূৰি আছে। ইয়াত মানে কি দিয়া হৈছে? ইয়াত তাৰমানে এটা বেকাৰ পৰি থকা পানী মটৰ, সেইটো তাৰমানে ৰিপেয়াৰ কৰি ইয়াত লগোৱা হৈছে। ঠিক আছে, অতি সুন্দৰ, কাৰণ চক ইমান কিহত পঢ়ি আছা তুমি? ক্লাছ 8ত, আৰু ইয়াত কৰোঁ মানে লগৰ মানে 5-6ত পঢ়া সৰু ল'ৰা দুটামান লগত লৈ পেলাই এখন হেলিকপ্টাৰ প্ৰস্তুত কৰিছে। চক ইমান ধুনীয়াকৈ মানে আৰ্হিটো মানে ধুনীয়া হৈছে আৰু বনোৱা হৈছে। দাদা হেপী বিহু দেই, বহুত সুন্দৰ চলি আছে বোলে। বাকী আমি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ, সোমাব পাৰি নহয় ন? এই মজাকৈ একদম গোটেই ড্ৰাইভিং ছেটআপটো, বাকী এইফালে একদম ধুনীয়াকৈ লাইট চাইট লগাই লৈছে ধুনীয়াকৈ, বহুত সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ ভিডিঅ'টো যদি ভালো লাগে লাইক, আৰু এইজনৰ কাৰণে শিৱাংকৰ মোৰ নিজৰ ভাইটিৰ কাৰণে এটা লাইক আৰু এটা কমেণ্ট কৰি জনাব।
তো সকলো ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু এই নীলোৎপল চেনেলটো যাতে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়া। ঠিক আছে মানে এতিয়া আৰু আমি ওপৰত পাংখা চলি আছে কিন্তু এইখনটো যেতিয়া মানে কি ক'ম মানে বহুত ধুনীয়াকৈ সজাইছে তাকেও চাই দিয়ক আৰু ক'ত যাম চাই দিয়ক। চ' গাইজ মানে আমাৰ ঘৰৰ ওচৰৰ এজনী আইতাই কি সুন্দৰকৈ ধুনীয়া গীত গাইছে শুধকচোন কাৰণ আপোনালোকে আশীৰ্বাদ কৰক যাতে এনেদৰে সকলো মানে সদায় মানে আয়ুস সৰহকৈ পায় আৰু বহুত দিন জীয়াই থাকে তাৰে কামনা কৰক আপোনালোকে আশীৰ্বাদ কৰক যাতে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰক। এতিয়া খুৰী বহি আছে ইয়াৰ খুৰী আছে সকলোৰে কাৰণে মানে আশীৰ্বাদ কৰক যাতে এনেদৰে যাতে আগলৈ মানে আমাৰ লগতে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি থাকিব পাৰে। বাকী আৰু মানে এইফালে বিহু চিহু হৈ আছে ময়ো বিহু চিহু গালোঁ মানে আৰু বাকী মানে মোবাইলটো ঢোল বজাই আছে সেইটো কাৰণে আৰু গাই দিয়ক ধুনীয়াকৈ গাই দিয়ক। ঐ কেনেকুৱা পাইছা কেনেকুৱা লাগিছে ভাল লাগিছে ঠিক আছে ঐ কেনেকুৱা লাগিছে ভাল লাগিছে নহয় ঠিক আছে অ' খুৰী কেনেকুৱা লাগিছে আজিৰ দিনটোত ভাল লাগিছে অঁ দাদা কেনেকুৱা লাগিছে আজিৰ দিনটোত ভাল লাগিছে ঠিক আছে। বাকী চাই ধৰক এনেকৈ আৰু বহুত মানে ধুনীয়া দৃশ্য দেখা যাম আৰু চাই ধৰক। মৃণাল দা আজি কেনেকুৱা লাগিছে ভাল লাগিছে নহয় ঠিক আছে। এতিয়া কি সুন্দৰকৈ মানে ধুনীয়াকৈ এটা বিয়া নাম গাইছে কাৰণ তাৰ কাৰণে এটা লাইক কমেণ্ট এটা হ'ব লাগে তেনেকৈ আমাৰ নবৌ এইফালে মোক চ' গাইজ মানে আমি আহি পেলাই আমাৰ গাঁৱৰ মানে ইমূৰত কাৰণ সকলোৱে মাতিলে আহিলোঁ এয়া মেজি ফুৰাই আছে সকলো বহি আছে ধুনীয়াকৈ কথা মানে বহু নম্বৰ লগ পাইছে সেইজন আমাৰ ডিব্ৰুগড়ত থাকে বাকী মানে এনেকৈ আৰু চবেই সকলোৱে ডান্স চান্স কৰি আছে মজাকৈ ময়ো ডান্স চান্স কৰিলোঁ মোন কেনেকুৱা মজা বঢ়িয়া সেইটোৱে লাগে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ঠিক আছে ভোগালী বিহু আমাৰ ভোগৰ উৎসৱ সকলোৱে বজতে ভালকৈ পাৰ কৰে সেইটোৱে লাগে ঠিক আছে সকলোৱে পাপু দা কেনেকুৱা লাগিছে আজি বঢ়িয়া আমি এনেকৈ গাঁৱৰ ৰাইজে সকলোৱে মিলি ভোগালী বিহু আমি আনন্দ কৰোঁ এই খানাবিলাক খাই আমি ফূৰ্তি কৰিছোঁ সকলো ৰাইজ আছে দেখুৱাই দিয়া সেইটো মই মানে অলপ নাচি আছোঁ ধুনীয়াকৈ চাই দিয়ক আৰু মজাকৈ ভিডিঅ' পাই যাব আৰু মজাকৈ চাই দিয়ক অ' খুৰী কেনেকুৱা লাগিছে আজি পৰিৱেশটো ভাল লাগিছে খুৰী কেনেকুৱা লাগিছে ভাল লাগিছে
আমাৰ বহুত ভাল লাগিছে দেই ঠিক আছে খুচি লাগিছে বৰ ভাল লাগিছে এনেকৈ আমাৰ এইখিনি নায়ে কাৰো আমাৰ এইখিনি ঠিক আছে মানে সেইকাৰণে আমি মানে দৌৰি আহিছোঁ ইমান দূৰৰ পৰা বাকী মানে বহুত ধুনীয়া মানে সকলোৱে মানে বহুত এনজয় কৰিছে আজি কাৰণ দিনটো মানে এনেকুৱা দিনটো মানে আকৌ এবছৰ মূৰত পাইহি যে সেইটো কাৰণে মানে বহুত ধুনীয়া দিছে চাই লওক বুজিছোঁ মানে সকলোৱে নাচিছে ময়ো নাচিছোঁ তাৰ মাজতে মানে ভিডিঅ' পাই গৈছে চাগে আৰু মজাকৈ বাৰু চাই থাকক মই আৰু মজাকৈ A ver, los pibes ayudan a ¡Vamos, la mostaza! ¡Vamos con la mostaza! Y mueve la ৰাতিপুৱা অগ্নি দেৱতাক সেৱা কৰিলোঁ চ' গাইজ আজি ভিডিঅ'টো মানে ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে ন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি বেছি ভাল লাগে ন ধাচ ধুচ মাৰি পেলাই পূৰা মানে শ্বেয়াৰ কৰিব ঠিক আছে বাই বাই আৰু নেক্সটটো ভিডিঅ'ত লগ পাম বাই